Guys, good morning and welcome back to my channel Nishanta kalita. এতিয়া ৰাতিপুৱাই গা ধুলো বহুত ঠাণ্ডা লাগি আছে আৰু ইফালে এই আছে মানে এই মাত্ৰ তিনটো পানী চিটা দি মোক আহি গৈ আছে কি গা ধুলো মই কি এনে গা ধুছে আৰু কি মুঠে ধোৱা নাই মই জানো তো এতিয়া জুই পোৱাব অলপ জুই পোৱা ৰ'ব মানে বহুত ঠাণ্ডা লাগি আছে আপিতাই গা নুধা বুলি কয় কেনে কান্দি আছে ধুইছে দে গা ধুইছে দেখাইছে দে হৈছে না কান্দে আজি আমি ভেলাঘৰ পাম আৰু বিহুচু খাম অলপমান মানুহৰ ঘৰে দুৱাৰে তো চাই যাব ভিডিঅ'টো ভাল পাব বুলি আশা ৰাখিছোঁ ভাল পায় নে নাপায় নাজানো ভাল পাব পাৰে তো যদি ভাল লাগে লাইক কৰিব আৰু ভিডিঅ'টো চাই যাব আৰু গাইছ আমাৰ ইয়াত মেজিবোৰ এনেকুৱা ডিজাইনতে বনায় ইটো আমাৰ ঘৰৰে চ' এইটো অলপ সৰুকৈ বনাইছে আৰু মই ঘৰুৱা ভাষাত ভেলাঘৰ বুলিয়ে কৈ আছোঁ কি কৰিম গাইছ গাঁৱলীয়া ল'ৰা গাইছ এই কৈ আছে তাইৰ ভৰি খেলিব লাগিব থাপু থাপু মোৰ কি হ'ল ঠিক নহয় তোমাৰ আঙুলি গিলা থাপু থাপু কিবা ও মানে বেয়া নহয় ধুনীয়া স্বাদ ধৰে মোৰ লাগব কাটি কিনে লৈ যা আৰু গাইছ আমি এতিয়া বগাই আছোঁ জুই জুই মানে জুই আৰু অলপ পিছত ভেলাঘৰ পাম এই দাদাই 2000 টকাৰ ঘড়ী ফাৰ্ষ্ট ট্ৰেকৰ ঘড়ী পিন্ধি কিনে মোক লেবেল দি আছে আৰু ইয়াতে আমাৰ ঠগি বাটা আৰম্ভ হৈ আছে মানে আৰু ইফালে পেহী কল ফল মূল কাটি আছে চব তুলি দি আছোঁ টেনশ্যন নাই বৰমা হাঁহি ধুনীয়াকৈ আগবঢ়াই আছে ঠগি কিয় ধুনীয়া হৈ আছে একদম দেউৰী মাহীহঁতে বহি আছে বৌহঁতে বহি আছে চবকে দেখাই আছোঁ আজি আমাৰ ঘৰৰ পৰিয়ালৰ পেহী আৰু এতিয়া হৈছে মা মইনা কলি যাওঁ তাৰপিছত বৌ হৰি বল গাইজ ৰূপক দাদা প্ৰাঞ্জল গৌৰী দেউতা পেহী মা জেঠাই লগাই আছে জুই এটা ফটো ল'ব লাগে কিন্তু গৰমৰ কাৰণে যাব নোৱাৰি ওচৰত মানে সেই আৰু আজি অসমীয়া ওলাব ক'ৰ কি ভাষা যে ক'ম হা দিছোঁ কি মা হালধি কুলি দিয়া হৈছে তুমি দিছা নে নাই বঢ়িয়া আমাৰ চবে এইবিলাক সেয়া কৰি আছে মই কাক ক'লোৱে মোক কৰাই নাই কৰি আছা হা মই কাক ক'লো বা ভিডিঅ' মানে গাইজ ভিডিঅ' বনাৰ ধান্দাত কাক সেয়া ক'লো আৰে মোক কিন্তু কৰাই নাই কৰিম গাইজ মোকো সেয়া কৰা মানুহ আছে মোকো কৰিছো মামা এইটোৱে মোকো কৰিছে এয়া মোকো কৰিব সোনকালে বিয়াখন পাত ধুনুক গাইজ ভাগিন হয় সেয়া কৰিব লাগিব দে এয়া ফটা লৈ আছে দে ল মামাই দিছাং হেই দাদু মজা এয়া সেয়া কৰি আছে ককাক মাজু ককা আৰু কাই আছে কৰবা হাতদাং এইবাৰ সেইটো কৰিব গৈছে কতই আৰু আছে মই বহুতকে কৰা নাই মই জানো কৰছো মাহি নাপাই দে মাহিয়ে মামা কৰি আছে আমার বক্স না লাগে আমার আৰু কাক কৰ জুই বেক কৰা নাই ও তুমি কল পাৰি নেকি মেয়ের মানুহ ন গাইজ পাহাৰি যাম এটা ভাল হোৱা নাই ভিডিঅ' কৰাত মানে হাফ উঠি আছে এইখিনি একদম মাৰিব আছে কল কৰ আশীৰ্বাদ দিব দিয়া গ'লে লাউটো পৰি গ'ল মানে অলপমান লাউটো ভেলাঘৰটো কি ৰকম এই মজা আমাক কিন্তু চবেই বিয়া সোনকালে কৰাৰ আশীৰ্বাদ দিছে আপি চাপি চালি হ'ল আৰু নহয় ভালেই ৰ সোনকালে কৰাব লাগে
ইফালে আছে দাদা তো এইবাৰ ভোগালী বিহুত দাদাই বিয়াখন সোনকালে খুৱাব বুলি মই আশা এই ইমান নাখাং দে এই গিলা থৈ দিয়ে খালি পিঠা আৰু লাৰু দি ইমান নাখাং কিরকম ভাল না ওই দি ভাল না হ্যাঁ এটা আমার জেঠিমা কিবা কবি নেকি জেঠিমা ক কি রকম আজি বিহুত ভাল না গোটেইকেইটাই লগ পাইছা গোটেকে লগ পাইছা ভাল লাগছে না অনুভৱ কোৱা অনুভৱ বঢ়িয়া ৰে দেউতাৰ আজি গৰম লাগা নাই বেলেগ দিনা একো গাত কাপোৰে নিপিন্ধে আজি পুৰা জেকেট পিন্ধি আছে দমাহিৰ কথা না বিহু খাই আছা তাতে তামোলে নাই দাদাকক কৈছে কাহিবাৰী যাম কোনো কাহিবাৰী পৰা ক'ত যাই ঠিক নাই কেতিয়াবাই হৈছে কৌ হে মজা চলো বৰ্তমান গেল লাগা মানে গাইছ আজি ইফালদি যাওঁ ৰ'ব এনে আৰু একপাক মানে বহুত দিন ইফালদি অহা নাই আৰু ইফালদি অলপ ৰাস্তাটোও বেয়া হ'লেও ইফালদি এপাক ফুৰি আহোঁ আজি বহুত দিন হ'ল অহা নাই ইফালদি ৰাস্তাটো ভাল কিন্তু ইফালে অলপ বেয়া মানে এইখিনি অলপ আমাৰ ভিতৰুৱা ঠাই এইখিনি আমাৰ ঘৰৰ পৰা ৰাস্তা দেখছি না ইফালে যাব নোৱাৰা নহ'লে বাইকখন গোটেই পেকে হ'ব খুৰ নাযাওঁ নাকি মানে গাইছ আমি ইফালেদি বেলেগ এটা জেগাত যাম বুলি ভাবিছিলোঁ কিন্তু নহ'ল যিহে ৰাস্তা আৰু এতিয়া দাদাও বোলে দলকুমাত যাব চ' বাইকখন এতিয়া লেতেৰা কৰিব মন নাই সেইকাৰণে তাৰ পৰা ঘূৰি আহিলোঁ আৰু গাইছ মোৰ চেনেলত 700K হ'বলৈ গৈ আছে নে হ'লে ইমান টাইম মই নাজানো হ'বও পাৰে খালি মোৰ পিছফালে থকা কেইটো দেখা নাপাই দেচোন এতিয়া বেলেগ কথা তো ইমানখিনি মৰম দিয়াৰ বাবে আপোনালোকক বহুত ধন্যবাদ আৰু আগলৈ এনেকৈ মৰম দি যাব বুলি মই আশা ৰাখিছোঁ আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে তো তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব আৰু নে কি ভাল লাগিব তেতিয়া মোৰো ভাল লাগিব ভিডিঅ' বনাই দাদাহঁতে মাছ এটা বনাইছে বোলে তো কালি ৰাতি বনাইছে মানে তো সেইটো মই আজি চাব যাম আৰু আপোনালোককো দেখাম চাই যাব ডাইনাছৰটো দেখাইছোঁ অলৰেডি চাওক এতিয়া কোনখিনি ক'ত লগাই দিয়ে আমি এতিয়া কমপ্লিটলি ফ্ৰী হ'লে মানে ভাত তাত খাই ল'লোঁ আৰু এতিয়া ই ক'ৰবাত ফুৰাব নাই নেকি হয় না ক'তো মই ঘৰত থাকি ব'ৰ ইন লাইফ মাই এণ্ড হোম ইজ ইমান ইংৰাজী কেনেকৈ কি মানে মই জানো আগৰ পৰাই জানো কেনেকৈ কি লগত এটা ইংৰাজী মাষ্টাৰ আছে তো চাব নেকি এইটো আৰু অলপ দে ডাইলগ মাৰচোন ডাইলগ লাইফ ইজ ভেৰি লং বাট এক্সিডেণ্টৰ ইংলিছ কি আছিল এক্সিডেণ্টৰ ইংলিছ মানে মই বহুত ড্ৰামাৰ নাই ইংলিছ লাগে তোক এক্সিডেণ্টটো অসমীয়াত কৈছা তই মই ইংলিছটা কৈছোঁ এক্সিডেণ্টৰ ইংলিছ হ'ল দুৰ্ঘটনা অঁ এইবাৰ কওঁ লাইফ ইজ ভেৰি লং বাট দুৰ্ঘটনা ইজ এক্সিডেণ্ট মাছ যে বনোৱা বুলি কৈছিলোঁ তো এইটো বনাইছে ইয়াতে মাছ এনে চিম্পুলভাৱে বনাইছে এইবাৰ ইমান কিবাকৈ বনোৱা নাই আৰু ৰাতি মানে 3 ঘণ্টাৰ ভিতৰতে বনাইছে তো বনাই এইটোৱে বাকী ওচৰত নাযাওঁ আৰু সেয়ে ওচৰত গ'লে পিছত যাম মানে এতিয়া মানুহ আছে খানা চানা খাই আৰু বাকী ভেলাঘৰকেইটা পূৰা দিলে তো গাইছ এই মাছটোৱে এই পানীৰ পৰা বৰিত উঠিছিল কিন্তু এতিয়া নামিব পৰা নাই মানে ইয়াকেতে ফুটা কৰি কিনে আলাই থোৱা হৈছে তো এবাৰ এইটো আমি খাম কেজি কিমান কেজি 5,000 পাবা ঐ কি মাছ হ'ব এতিয়া আৰু এই চাং এটা বস্তু দেখাং মই এইখান যে দিছে এইখান ভাত খোৱা ডিছৰ হয় দূৰৰ পৰা চিনি নাপায় ওচৰৰ পৰা আহিলে চিনি পায় তো মই চালোঁ অলমষ্ট বিউটিফুল না ইয়া ৰাতি পিচ ৰাতি কাটিব বোলে মই সুধিলোঁ তো মাছটোকে সুধিলোঁ ক'লে কি ৰাতি খাবি দে আছোঁ এতিয়া
ইয়াত আমি কিবা এটা খাই ল'লোঁ আৰু ই এতিয়া কি খাই আছে বাদাম খাই আছে তো এতিয়া ঘৰতে যাওঁ লাহেকৈ অলপ ভাগৰো লাগিছে ইমান চাম ৰে ট্ৰেক্টৰ কেইখন ধৰিব কথা পাতিব পৰা নাই মানে আমি অলপ এতিয়া বজাৰত আহিছোঁ তো অলপমান বজাৰ কৰি লওঁ ঘৰৰ কাৰণে কিবা কিবি আৰু কি প্ৰাইমাৰো নিব দিছে না তো প্ৰাইমাৰ অলপ নিব দিছে মানে ঘৰৰ কেইখনমান ক্ৰিকেট হেৰি কৰিব আছে ঘূনে খাল বেয়া হৈ গ'ল মানে তো সেইখিনি লওঁ তাৰপিছত তো গাইজ মাছ ল'ম তাকে চাই আছোঁ তো ইয়াৰ পৰা তেওঁ এতিয়া ৰংখিনি ল'ব আছে ৰংখিনি লৈ কিনে ঘৰত যাম দাদা প্ৰাইমাৰ লাগিছিল ৰে কওক এইকেইটা ইয়াৰ পৰা ল'লোঁ আৰু নাটপো না এইখানে নাটপো কি জানি আচ্ছা বাৰু এই এইখানে এইখিনি নাটপো আৰু গাইছ এইখন ভিনদেউৱে নতুন স্কুটি কিনিছিল আজি লৈ আহিছে চ' এপাক চলাই আহিব মই তো গাইজ আজি ভিডিঅ'টোত এইখিনিয়ে আছিল আৰু যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কৰিব আৰু যদি বেয়া লাগে তেতিয়াহ'লে কমেণ্ট কৰিব আৰু যদি তাতকৈও বেছি বেয়া লাগে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ আজিলৈ ইমানেই জয় আই অসম